Hello everyone. Assalamu alaikum. Running start কৰিলে তো আজি অলপ বেছি জোসতে সকলোৱে ৰানিং কৰিছো তো ভিডিওটো সম্পূৰ্ণকৈ চাই থাকক আজি কাৰণটো হৈছে আচলতে এইখন ফিল্ডতে আমাৰ ইন্টাৰভিউ 14 তাৰিখৰ পৰা আৰম্ভ হ'ব ছোৱালীটো ফিল্ড চাফা কৰি আছে কাৰণে আজি হয়তো লাষ্ট ৰানিং হ'ব আমাৰ এইখন ফিল্ডত প্ৰেক্টিছৰ তো আজি সকলোৱে একেলগে পুৰা জোসত ৰানিং কৰিছে তো চাই থাকক আজি আমাৰ ৰানিঙৰ টাইম কিমান লাগেগৈ Friends, if एक राउंड 30 মিটাৰ পৰা আছে তো 25 মিটাৰ ৰানিং কৰিবলৈ আমি 10 ৰাউন্ড কমপ্লিট কৰিব লাগিব তো 10 ৰাউন্ডত আমাৰ কিমান টাইম লাগে ফাৰ্ষ্ট জনৰ আৰু সকলোৰে আমি ৰানিঙৰ টাইমটো চাম তো ভিডিওটো সম্পূৰ্ণকৈ চাই থাকক Friends, এক ৰাউন্ড কমপ্লিট হৈছে মেণ্ডৰ জিনটো ফাৰ্ষ্ট সেকেন্ড হৈছে সকলো এক ৰাউন্ড কমপ্লিট হৈ গৈ আছে এক ৰাউন্ড কমপ্লিট হৈছে প্ৰায় 58 সেকেন্ডৰ পৰা আৰম্ভ হৈছে এক ৰাউন্ড কমপ্লিট কৰোঁতে সকলোৰে এক ৰাউন্ড কমপ্লিট হৈছে সকলো বঢ়িয়া দৌৰি থকা এক ৰাউন্ড সকলোৰে কমপ্লিট হ'ল দুই ৰাউন্ড ৰানিং চলি আছে এইটো কেলা এতিয়া টাইমিংটো কেলা আকৌ কৰিব লাগে ডিলিট হৈ গ'ল গমেই নাপাওঁ বে আকৌ এতিয়া টাইমিংটো হেৰি কৰি আছোঁ তাৰমানে দি দিব লাগিব যে তলত এইটোতো এই জুকৰ মানুহ কেলা স্লিপ নগ'লেও নকয় এইটো ফ্ৰেণ্ডছ আপুনি যদি আমাৰ চেনেলটো ৰঙা কলে ছাবস্ক্ৰাইব কৰি কাষৰ ঘণ্টিটোত ক্লিক কৰি অলপ দিয়ে দিবাই কাৰণ আমি এই ধৰণৰ ভিডিঅ'সমূহৰ লগতে অনলাইন জবৰ ইনফৰমেশ্যনটো চেনেলতে আলোচনা কৰি থকা আৰু 14 তাৰিখৰ পৰা ইণ্টাৰভিউ ৰানিং আৰু লং জাম্পসমূহ লাইভ দেখিবলৈ চেষ্টা কৰিম চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰি থ'ব কমলে কেলা মাৰ কমলা আজি টাইম বেছি Friends, here 2 round complete হৈছে মেণ্ডো 2 round complete ফাৰ্ষ্ট আহিছে মেণ্ডো সেকেন্ড জিনটো 2 round complete 2 round complete হৈছে সকলোৰে প্ৰায় মোটামুটি 2 মিনিট লাগিছে 2 round complete কৰোঁতে সকলোৰে বঢ়িয়া অৰেঞ্জ কালাৰ বঢ়িয়া তো 2 round সকলোৰে complete হৈ 3 round ৰানিং চলি আছে তো বঢ়িয়া 2 round complete সকলোৰে বঢ়িয়া দৌৰি থকা সুন্দৰভাৱে সকলোৰে 2 ৰাউণ্ড কমপ্লিট হৈ 3 ৰাউণ্ড ৰানিং চলিছে ৰানিং কৰি আছে 2 ৰাউণ্ড সম্পূৰ্ণ কৰি ছোৱালী মেলা পূজা ইয়াতে হৈ আছে মেলা যাবই নালাগে বঢ়িয়া মেণ্ডো 3 ৰাউণ্ড কমপ্লিট 4 ৰানিং 3 কমপ্লিট সুন্দৰ বঢ়িয়া জিনটো বঢ়িয়া সকলো গৈ আছে আলম বঢ়িয়া দৌৰা সুন্দৰ শংকৰ বঢ়িয়া 3 কমপ্লিট অৰেঞ্জ 3 কমপ্লিট 4 ৰানিং বঢ়িয়া যাদৱ দৌৰ সুন্দৰ সকলোৰে 3 ৰাউণ্ড কমপ্লিট 4 ৰানিং চলি আছে সুন্দৰ 3 কমপ্লিট বঢ়িয়া গুডু সুন্দৰ 3 কমপ্লিট 4 ৰানিং অৱস্থা নাই বেমাৰ ভাল হ'ল নাই আমাৰ তাত ভাল চেল হৈ বেমাৰ ভাল হ'ল নাই মন নাই যোৱা কি মা এনে মামা এনেই কেলা ভৰিছে ৰাতিপুৱা বিশেষ যোৱা নাই আকৌ এতিয়া কেলা ছোৱালী যাব আহিছ ৰাজাক ছোৱালী যাবলৈ আহিছ কেলা আমাৰ তো ভাল আহিছে ওলোৱা চাইড ভাল কাটি দিয়ে ভাল দিয়ে একেবাৰে সাত টাইম বা এটাইম ওলাই আহি যাব টাইমিং যাদৱ দৌৰ বঢ়িয়া যাদৱ গুডু বঢ়িয়া দুই থকা বঢ়িয়া ধৰ্মেন্দ্ৰ বঢ়িয়া দুই থকা সুন্দৰ সকলোৰে 4 ৰাউণ্ড কমপ্লিট কৰি 5 ৰাউণ্ড ৰানিং চলিছে বঢ়িয়া বঢ়িয়া জ্ঞান পল বঢ়িয়া ছোৱালীৰ লগতে দৌৰিব নোৱাৰে সুন্দৰ বঢ়িয়া পাৰ্থ ৰঞ্জিত বঢ়িয়া দুই থকা কোনে ৰানিং চলিছে 4 কমপ্লিট কৰিছে হয় দিয়া
তাৰ বাপেকৰ ফিল তাৰ মাকৰ ফিল তাৰ কেলা জোৱাইকৰ ফিল বঢ়িয়া বঢ়িয়া 4 কমপ্লিট 5 ৰানিং লৈ থকা সকলো বঢ়িয়া আলমৰ 5 কমপ্লিট 6 ৰানিং বঢ়িয়া মেণ্ডো 5 কমপ্লিট 6 ৰানিং 5 কমপ্লিট হৈছে তেওঁলোকে বঢ়িয়া শংকৰ 5 ৰাউণ্ড কমপ্লিট 6 ৰানিং বঢ়িয়া জিন্তু 5 ৰাউণ্ড কমপ্লিট 6 ৰাউণ্ড ৰানিং বঢ়িয়া 5 ৰাউণ্ড বঢ়িয়া গুডু 5 ৰাউণ্ড কমপ্লিট বঢ়িয়া বঢ়িয়া যাদৱ 5 ৰাউণ্ড কমপ্লিট সুন্দৰ ধৰ্মেন্দ্ৰ 5 ৰাউণ্ড কমপ্লিট সুন্দৰ কমল 5 ৰাউণ্ড কমপ্লিট 6 ৰানিং বঢ়িয়া পল জ্ঞান বঢ়িয়া বঢ়িয়া বিশাল 5 কমপ্লিট 6 ৰানিং নহয় কেলা ৰানিং সুন্দৰ ৰঞ্জিত পাৰ্থ 5 ৰাউণ্ড কমপ্লিট 6 ৰানিং মই মানে ফাৰ্ষ্টতে স্পীড দিব লাগিব গোটেইকেইটা পৰা কেইটো স্পীড বঢ়িয়া বঢ়িয়া 5 ৰাউণ্ড কমপ্লিট 6 ৰানিং লাগিছে মোক 50 সুন্দৰ 6 কমপ্লিট অৰেঞ্জ কালাৰ ওলাই গ'ল মেণ্ডো কমপ্লিট বঢ়িয়া বঢ়িয়া 6 কমপ্লিট 10 ৰানিং বঢ়িয়া ফ্ৰেণ্ডছ যিসকলে অলপ শ্ল' হৈ গৈছে তেওঁলোকক এক ৰাউণ্ড বিট কৰি দিলে সকলোৱে যোনসকলে আগত মানে ফাৰ্ষ্ট কৰিলে তেওঁলোকে এক ৰাউণ্ড কমপ্লিট বিট কৰিছে তেওঁলোকক পিছৰকেইজনক খেলি মেলি হৈছে বঢ়িয়া যিহেতু বঢ়িয়া 7 ৰানিং সুন্দৰ গুডু 6 কমপ্লিট 7 ৰানিং বঢ়িয়া 6 কমপ্লিট 7 ৰানিং ফ্ৰেণ্ডছ পিছৰ কেইজনক কৈ যাব নোৱাৰিম তো আগৰ কেইজনে মনত ৰাখিব লাগিব নহ'লে খেলি মেলি হৈ যাব তো আগৰ কেইজনে টাইমটো চাম টাইমটো চাম কেইজনৰ তো ৰাউণ্ড প্ৰথম কেইজনে হিচাপ কৰিবলৈ চেষ্টা কৰিম তো 7 ৰানিং চলি আছে আগৰ কেইজন বঢ়িয়া 7 ৰানিং থকা শংকৰ ৰানিং বঢ়িয়া বিশাল 7 ৰানিং বঢ়িয়া তো আগৰজন কমপ্লিট হৈছে বঢ়িয়া অৰেঞ্জ কালাৰ কমপ্লিট বঢ়িয়া মুকুলৰ কমপ্লিট বঢ়িয়া থাৰ্ডত কমপ্লিট বঢ়িয়া আমাৰ 6 ৰাউণ্ড কমপ্লিট হৈছে বঢ়িয়া আলমৰ 7 ৰাউণ্ড কমপ্লিট সুন্দৰ আলম 7 ৰাউণ্ড কমপ্লিট আমাৰ 6 ৰাউণ্ড কমপ্লিট বঢ়িয়া 7 ৰাউণ্ড কমপ্লিট বঢ়িয়া বঢ়িয়া দুই থকা সকলো বঢ়িয়া কিন্তু 7 ৰাউণ্ড কমপ্লিট বঢ়িয়া গুডু দৌৰ 7 ৰাউণ্ড কমপ্লিট গুডু দৌৰ বঢ়িয়া যাদৱ 7 ৰাউণ্ড কমপ্লিট যাদৱ 7 ৰাউণ্ড কমপ্লিট কমল 7 ৰাউণ্ড কমপ্লিট গৈ থকা বঢ়িয়া অৰেঞ্জ কালাৰ দুজন আহি পাই গ'লি তেওঁ 8 ৰাউণ্ড কমপ্লিট সুন্দৰ অৰেঞ্জ কালাৰ 8 ৰাউণ্ড কমপ্লিট সুন্দৰ বহুত আগবাঢ়ি গ'ল অৰেঞ্জ কালাৰজন 8 ৰাউণ্ড কমপ্লিট হৈছে তেওঁ মুকুলৰ 8 ৰাউণ্ড কমপ্লিট বঢ়িয়া মুকুল 8 ৰাউণ্ড কমপ্লিট তোৰ বঢ়িয়া মেণ্ডো 8 ৰাউণ্ড কমপ্লিট সুন্দৰ 8 ৰাউণ্ড কমপ্লিট হৈছে মেণ্ডো বঢ়িয়া ৰঞ্জিত 7 ৰাউণ্ড কমপ্লিট পাৰ্থ 7 ৰাউণ্ড কমপ্লিট বঢ়িয়া পাৰ্থ বঢ়িয়া আলম 8 ৰাউণ্ড কমপ্লিট শংকৰ 8 ৰাউণ্ড কমপ্লিট বঢ়িয়া য়েল্লো 8 ৰাউণ্ড কমপ্লিট বঢ়িয়া বঢ়িয়া দুই থকা বঢ়িয়া নাপাই বেয়া কথা কৈছিল বঢ়িয়া দৌৰা মাৰিলে বঢ়িয়া গুডু দুই থকা ছোৱালীৰ লগতে দৌৰিব নোৱাৰে ছোৱালীয়ে বঢ়িয়া 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 দুই থকা সকলো বঢ়িয়া অৰেঞ্জ কালাৰ আহি পাই গ'লি অৰেঞ্জ কালাৰজনৰ 9 ৰাউণ্ড কমপ্লিট হৈছে লাষ্ট ৰাউণ্ড সুন্দৰ লাষ্ট ৰাউণ্ড অৰেঞ্জ কালাৰজনৰ সুন্দৰ জন মুকুল আহিব লাগে ছেকেণ্ডত মুকুল ক'ত ছেকেণ্ড কোন হৈছে বঢ়িয়া ছেকেণ্ডত মুকুলে আহিছে বঢ়িয়া থাৰ্ডত ৰেইনবো সুন্দৰ লাষ্ট ৰাউণ্ড বঢ়িয়া তোমাৰ লাষ্ট 2 ৰাউণ্ড আছে দুই থকা
বঢ়িয়া লাষ্ট 2 ৰাউণ্ড তহঁতৰ ৰাতিপুৱা পাইতো মাৰি আছে খালি দুই মানে চিধা চিধি বঢ়িয়া শংকৰ থাৰ্ডত আহি আছে শংকৰ লাষ্ট ৰাউণ্ড কি দেখিছো শংকৰ লাষ্ট ৰাউণ্ড বঢ়িয়া অলম লাষ্ট ৰাউণ্ড বঢ়িয়া আঠুৰি থকা নাজানো মাতিলেই হ'ল আৰু কিবা বঢ়িয়া 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 অৰেঞ্জ কালাৰজন আহি পাব হৈছে অৰেঞ্জ কালাৰজন ফাৰ্ষ্ট আহি আছে দেখাই আছো অৰেঞ্জ কালাৰজন কিমানে বঢ়িয়া অৰেঞ্জ কালাৰ কমপ্লিট 10:42 সুন্দৰ অৰেঞ্জ কালাৰজন ফাৰ্ষ্টত সোমাইছে 10:42 ছেকেণ্ড কোন আহি আছে ছেকেণ্ড চেলফিটো ফালৰ পৰাহে শুদ্ধ হ'ব সুন্দৰ ছেকেণ্ড ফুল থাৰ্ড মেংগো বঢ়িয়া বঢ়িয়া মেন্ডো থাৰ্ড ছেকেণ্ড ফুল ফাৰ্ষ্ট অৰেঞ্জ কালাৰ তিনিজন সোমাল বঢ়িয়া লাষ্ট ৰাউণ্ড দুই থাক তহঁত বঢ়িয়া থাৰ্ড ফৰ্থ নাম্বাৰ কোন আহি আছে চায়াছ ফ্ৰেণ্ডছ ফৰ্থ নাম্বাৰ পঢ়ি আছে যে দেখিলি পঢ়ি আছে যে লাষ্ট ৰাউণ্ড বঢ়িয়া বঢ়িয়া ফৰ্থ নাম্বাৰ কোন আহিছে ফৰ্থ নাম্বাৰ পল লাষ্ট ৰাউণ্ড আছিল নদৌৰি বঢ়িয়া থাৰ্ড ফৰ্থত সোমাইছে ফ'ৰ্ডত শংকৰ সোমাইছে 5 নাম্বাৰ জিন্তু বঢ়িয়া ৰঞ্জিত লাষ্ট ৰাউণ্ড 5 নাম্বাৰ জিন্তু 5 নাম্বাৰ 6 নাম্বাৰ 6 নাম্বাৰ বঢ়িয়া 6 নাম্বাৰ সোমাইছে 6 নাম্বাৰ 7 নাম্বাৰ 7 নাম্বাৰ বঢ়িয়া 7 নাম্বাৰ বঢ়িয়া পাৰ্থ লাষ্ট ৰাউণ্ড এই তোমাৰ 8 নাম্বাৰ এওঁ সোমাইছে 8 নাম্বাৰ 9 নাম্বাৰ ধৰ্মেন্দ্ৰ 10 যাদৱ মাজত 11 এওঁ সোমাইছে 12 জ্ঞান বঢ়িয়া লাষ্ট ৰাউণ্ড 12 জ্ঞান সোমাইছে বঢ়িয়া লাষ্ট ৰাউণ্ড বঢ়িয়া সুন্দৰ লাগিছে সকলোৰে বঢ়িয়া 14ত তেওঁ সোমাইছে 15ত শংকৰ 15 নম্বৰ সোমাইছে সুন্দৰ 16 নম্বৰ একেলগে যে দুইটা 16 নম্বৰ কোন সোমাব 16 নম্বৰত ৰঞ্জিত সোমাইছে 16 ৰঞ্জিত 17 নম্বৰত আহি আছে 17 নম্বৰত কোন আহি আছে ফ্ৰেণ্ড চাই দি আছো 17 নম্বৰত 17 নম্বৰত ফ্ৰেণ্ডছ বঢ়িয়া কমল 17 নম্বৰ সোমাইছা 17 নম্বৰ কমল 18ত পাৰ্থ 18 নম্বৰ সোমাইছা 19 নম্বৰ তেওঁ সোমাইছে বঢ়িয়া 20 নম্বৰ তেওঁ সোমাইছে 20 বঢ়িয়া 21ত কোন আহি আছে বঢ়িয়া 21ত তেওঁ সোমাইছে 21ত সোমাইছে ফ্ৰেণ্ডছ আজি ৰানিঙৰ প্ৰথমজন সোমালে 10:42 আৰু বাকীকেইজনৰ টাইমটো আপোনালোকে নিশ্চয় দেখিব পালে ফ্ৰেণ্ডছ যিসকলে নৰখাকে 10 ৰাউণ্ড কমপ্লিট কৰিছে প্ৰায় সকলোখিনিয়ে টাইমৰ ভিতৰত 14 মিনিটৰ আগত সোমাইছে তো ভিডিঅ'টো যদি চাই ভাল লাগিল লাইক কৰিব খুব বেছি শ্বেয়াৰ কৰি দিব আৰু ৰানিং আৰু লং জাম্পত কোনে কিমানকৈ মাৰি আছে সকলোৱে কমেণ্টত জনাবলৈ নাপাহৰিব আৰু 14 তাৰিখৰ পৰা ইণ্টাৰভিউ লাইভ দেখুৱাবলৈ চেষ্টা কৰিম তো চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব जय हिंद, वंदे मातरम, जय आय।